মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ প্ৰশ্নটি হৈছে 1 + tan স্কয়াৰ a / 1 + cot স্কয়াৰ a = a মানে আমাক sec স্কয়াৰ a দিয়া আছে, b মানে আমাক -1 দিয়া আছে, c মানে cot স্কয়াৰ a দিয়া আছে আৰু d মানে tan স্কয়াৰ a দিয়া আছে। এতিয়া ইয়াৰ মাজৰ কোনটো হ'ব আমি উলিয়াব লাগে। আহা আমি সমাধান কৰো। সলিউশন 1 + tan স্কয়াৰ a / 1 + cot স্কয়াৰ a আমাক দিয়া আছে। এতিয়া 1 + tan স্কয়াৰ a মানে আমি কিমান লিখিব পাৰো 1 + tan স্কয়াৰ a মানে লিখিব পাৰো আমি sec স্কয়াৰ a যেহেতু 1 + tan স্কয়াৰ a = sec স্কয়াৰ a আৰু 1 + cot স্কয়াৰ a মানে আমি লিখিব পাৰো cosec স্কয়াৰ a কাৰণ আমি জানো যে 1 + cot স্কয়াৰ a = cosec স্কয়াৰ a এটা sec স্কয়াৰ a মানে আমি কিমান লিখিব পাৰো 1/cos স্কয়াৰ a কাৰণ sec স্কয়াৰ a মানে হৈছে 1/cos স্কয়াৰ a আৰু cosec স্কয়াৰ a মানে আমি কিমান লিখিব পাৰো 1/sin স্কয়াৰ a কাৰণ cosec a মানে হৈছে 1/sin a গতিকে cosec স্কয়াৰ a মানে কি হ'ব 1/sin স্কয়াৰ a এতিয়া 1/cos স্কয়াৰ a ইনটু কৰি দিলে এটো কি হ'ব sin স্কয়াৰ টো তলত ওপৰত যাব sin স্কয়াৰ a টো ওপৰত যাব আৰু 1 টো তলত আহিব আলটিমেটলি আমি কিমান পালো sin স্কয়াৰ a / cos স্কয়াৰ a এতিয়া sin স্কয়াৰ a / cos স্কয়াৰ a মানে হৈছে tan স্কয়াৰ a কিয়নো sin a / cos a মানে আমি কি জানো tan a গতিকে sin স্কয়াৰ a / cos স্কয়াৰ a কিমান হ'ব tan স্কয়াৰ a গতিকে শুদ্ধ উত্তৰটো হ'ব কোনটো হ'ব d কাৰণ d আমাক tan স্কয়াৰ a দিয়া আছে